নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তুৰ ৰাশিফল মন্দিৰ ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে যদি জানি লওঁ কোনকেইটা ৰাশিৰ ভাগ্য খুলিব গৈ আছে 4 এপ্ৰিল তাৰিখে আৰু তেওঁলোকৰ ভাগ্য ফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিঅ' সদায় পাবলৈ। আগতে মূল কথালৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল 4 এপ্ৰিল তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাবলৈ গৈ আছে। তেওঁলোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব, মনৰ ইচ্ছা পূৰণ হ'ব, দশ দিশে উন্নতি কৰিব পাৰিব, যি কামত হাত দিব সফল হ'ব পাৰিব, ভাগ্যৰ আচৰিত সহায় লাভ কৰিব। তেওঁলোকে ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব। তেওঁলোকৰ ঘৰ সংসাৰত সুখ শান্তি ভাগ্য বৃদ্ধি হৈ থাকিব, লগতে সামাজিক জীৱনত মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব, পুৰণি ৰোগৰ পৰা উপশম লাভ কৰিব, প্ৰেম প্ৰণয় দাম্পত্য আদি শুভ হ'ব, জীৱনংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব, স্বাস্থ্য আদি উন্নত হ'ব, আৰ্থিক অৱস্থা আগতকৈ উন্নত হ'ব, চাকৰি ব্যৱসায় কৰাসকলে শুভ ফল লাভ কৰিব, ব্যৱসায়ত লাভ হ'ব, চাকৰিত পদোন্নতি হ'ব, নিবনুৱাসকলে ভাল খবৰ লাভ কৰিব, শিক্ষাৰ্থীসকলৰ বেয়া নহয়, কেৰিয়াৰ দিশত উত্তম হোৱা দেখা যায়। মুঠতে চাবলৈ গ'লে এই ৰাশিৰ লোকসকলৰ যথেষ্ট উন্নতি হ'ব আহিব লগা দিনত। বিশেষকৈ 4 এপ্ৰিল দিনটো তেওঁলোকে যথেষ্টখিনি উন্নতি কৰিব জীৱনত আৰু লগতে দশ দিশে উন্নতি কৰিব। এই বিশেষভাৱে উন্নতি কৰা প্ৰধান ৰাশিকেইটা হৈছে মেষ, বৃষ, কৰ্কট, ধনু আৰু কন্যা ৰাশি। বন্ধু-বান্ধৱীসকল এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 4 এপ্ৰিল তাৰিখে ভাগ্যলৈ পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল তলত কমেণ্টত গৈ হৰ হৰ মহাদেৱ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ৰাশিফল সম্বন্ধীয় যিকোনো আপডেট সদায় পাই থাকিবলৈ। ধন্যবাদ।